নমস্কাৰ আসসালামু আলাইকুম ফ্ৰেণ্ডছ। আজি মই মাংসৰে বনোৱা ভজাৰ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এবাৰ খালে বাৰে বাৰে বনাই খাবলৈ ইচ্ছা কৰিব এইবিধ পিঠা। পিঠা বনাবলৈ আমাৰ কি কি প্ৰয়োজন হ'ব বন্ধুসকল, আমি চাই লওঁ বলকচোন। প্ৰথমতে ব্ৰইলাৰ মাংস লাগিব। ব্ৰইলাৰ মাংস মই সৰু সৰুকৈ কুটি মিক্সিত মাৰি লৈছোঁ। বৰা চাউলৰ গুড়ি লাগিব। মই ডাঙৰ কাপেৰে 1 কাপ বৰা চাউলৰ গুড়ি লৈছোঁ। আদা পেষ্ট এচামুচ, নহৰু পেষ্ট এচামুচ, পিঁয়াজ এটা মিহি মিহিকৈ কুটি লৈছোঁ আৰু কেঁচা জলকীয়া অলপমান। মছলাৰ ভিতৰত লাগিব জিৰা গুড়ি এচামুচ, ধনিয়া গুড়ি এচামুচ, গৰম মছলা গুড়ি এচামুচ, হালধি গুড়ি হাফ চামুচ আৰু এডোখৰ টেঙা লাগিব। অলপ মান ধনিয়াৰ পাত লাগিব। প্ৰথমে পিঠাগুড়িখিনি মই মঠি ল'ম। মই বল এটাত পিঠাগুড়িখিনি দিছোঁ। এতিয়া ইয়াত নিমখ দিলোঁ, হালধি দিছোঁ। তাত এতিয়া মই অকণমানকৈ ঠাণ্ডা পানী ঢালি থাকিম। একেবাৰতে পানী দি দিয়া নাই। একেবাৰতে পানী দি দিলে হয়তো পিঠাগুড়িখিনি ঢিলা হৈ যাব পাৰে। আমি আটা খচাৰ দৰে অলপ অলপকৈ পানী দি খচি থাকিব লাগিব। বৰ বেছি পানীৰ প্ৰয়োজন নহয়, অলপ পানী দিলেই আমাৰ ধুনীয়াকৈ আমি পিঠাগুড়িখিনি মঠিব পাৰোঁ। এয়া মোৰ পিঠাগুড়ি মঠাও হৈ গৈছে। মাংসৰ কিমাখিনি ভাজিবলৈ মই অকণমান তেল দিছোঁ কেৰাহীত। তেলখিনি গৰম হৈছে। মই ইয়াত আদা নহৰু পেষ্টখিনি দি দিছোঁ। তাৰপাছত ইয়াত অকণমান নিমখ দিছোঁ। মছলাখিনিও দি দিছোঁ, জিৰা, ধনিয়া, গৰম মছলা আৰু হালধি গুড়ি। এয়া মই মাংসৰ পেষ্টখিনিও দি দিছোঁ। কিমাও ক'ব পাৰে আপোনালোকে, কিমা বা মাংসৰ পেষ্ট। মই মিক্সিত সৰু সৰুকৈ কুটি মাৰি লৈছিলোঁ এনেকৈ ব্ৰইলাৰ মাংসখিনি। এনেকৈ ভাজি থাকিব লাগিব। বৰ বেছি তেলৰ প্ৰয়োজন নহয়। তেল বেছি হ'লে আমাৰ পিঠা বনাবলৈ অকণমান অসুবিধা হয়। মাংসখিনি ভাজোঁতে ভাজোঁতে চক মাংসত পানী ওলাই গৈছে মাংসৰ, আৰু লগতে তেলো ওলাইছে। সেইবাবে বৰ বেছি তেলৰ প্ৰয়োজন নহয় আৰু মাংসখিনিও গোট খাই আহিছে। এতিয়া মই জলকীয়াখিনি দিছোঁ, কেঁচা জলকীয়া, আৰু এয়া মই অকণমান টেঙা চেপি দিছোঁ। মাংসৰ কিমাখিনি ভাজোঁতে ভাজোঁতে মাংসৰ পানীখিনিও নাইকিয়া হৈ গ'ল, শুকান হৈ গ'ল মাংসখিনি। এতিয়া মই ইয়াত পিঁয়াজো দি দিছোঁ, কুটি থোৱা পিঁয়াজখিনি। এইখিনি অকণমান ভাজি লৈছোঁ। মোৰ মাংসখিনিও সিজা হৈ গ'ল, ধুনীয়াকৈ সিজিলে। আৰু অকণমান এনেকৈ কিমাখিনি মই ভাঙি ভাঙি দিছোঁ হেতাৰে। তাৰপাছত শেষত মই এতিয়া কুটি থোৱা মান ধনিয়াখিনিও দি দিম। মোৰ কিমাখিনিও ৰেডি হৈ গৈছে। এতিয়া পিঠাখিনি বনাবলৈ আৰম্ভ কৰোঁ। মই হাতত অলপ তেল ঘঁহি ল'লোঁ, মিঠাতেল। এতিয়া মঠি থোৱা পিঠাগুড়িৰ পৰা অকণমান গোল এটা লৈ এনেকৈ চেপেটা কৰি ল'লোঁ হাতেৰে। তাৰপাছত তাত মই কিমাখিনি ভৰাই লৈছোঁ। কিমাখিনি ভৰাই লোৱাৰ পাছত এনেকৈ জোন পিঠাৰ শ্বেপত মই বনাই লৈছোঁ পিঠাখিনি। এয়া চাওক, এনেকুৱা পিঠা হয়। আৰু এটা বনাই লওঁ। ঠিক একেধৰণে পিঠাগুড়িখিনি লৈ এনেকৈ গোল কৰি চেপেটা চেপেটাকৈ পিঠাখিনি বনাই লৈ ইয়াত মই আকৌ অকণমান কিমা ভৰাই এনেকৈ পিঠাখিনি বনাই ল'লোঁ। পিঠাকেইটা এতিয়া ভাজি ল'ম। মই কেৰাহীত মিঠাতেল দিছোঁ। তেলখিনি গৰম হ'লে পিঠাকেইটা তেলত দি দিছোঁ। মই আজি কিমাৰ পুৰ দি পিনে এই ৰেচিপিটো বনাইছোঁ, পিঠাবিধ। আপোনালোকে নাৰিকলৰ চিৰা বা তিলৰ চিৰাও ভৰাব পাৰে। ভৰাই মেলি এই পিঠাবিধ বনাব পাৰে। মই এনেকৈ কিমা ভৰাই পিনে আজি বনাইছোঁ। বন্ধুসকল, এইখিনিতে মই কথা এষাৰ কওঁ। মই মোৰ চেনেলত একেবাৰে সহজভাৱে ৰন্ধা ৰেচিপিসমূহ আপলোড কৰি থাকোঁ। আপোনালোকে যেতিয়া কিবা ইজি ৰেচিপি চাব বিচাৰে মোৰ চেনেললৈ গৈ চাব পাৰে। মোৰ পিঠাখিনিও ৰেডি হৈ গ'ল, ভজা হৈ গৈছে। বন্ধুসকলে মোৰ এই ৰেচিপিটো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।